আমাৰ 29 তাৰিখে সচলত ৰাজ্যিক ভিত্তিক ধৰ্ণা হৈ গৈছে আৰু আমাৰ 3, 4, 5 তাৰিখে জুটিয়া স্বাস্থ্য সঞ্চালকালয় বা আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত গোটেই ধৰ্ণা চলি আছে অল আসামত। তো আমাৰ দাবী হ'ল এটাই যে আমাৰ দাবী 5টামান আছে, গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে 2006ৰ পৰা NHM বা NRSM আমি কাম কৰি আছোঁ। গোটেই অসমত 23,000ৰ ওপৰত আমাৰ কৰ্মচাৰী আছে। গতিকে বাৰে বাৰে আমাক ঊৰ্ধ্বতম মহলে কৈ আছে যে আপোনালোকৰ চাকৰি ৰেগুলাৰ কৰা হ'ব, আপোনালোকক বাকী সুবিধাখিনি দিয়া হ'ব, কিন্তু আজিলৈকে দিয়া নাই। গতিকে স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ কৰোঁ যে আমাৰ যিটো অভাৱ আপোনালোকক গম পায় যে কৰোনা কালৰ পৰা আমি কিমান যুঁজি আছোঁ, দিন নাই ৰাতি নাই আমি কাম কৰি আছোঁ। আমাৰ এইটো স্বাস্থ্য বিভাগটো ইমান এটা ব্যস্ত বিভাগ, এই বিভাগত কাৰো শান্তি নাই। গতিকে এনেকুৱা বিভাগত আমি কাম কৰি আছোঁ, আমাৰ কোনো পৰিসীমা নাই, আমি য'তে ত'তে কাম কৰিব লাগে। পাহাৰ হওক, ভৈয়াম হওক, নদী হওক, চৰ হওক, চবতে আমি কাম কৰোঁ, বতাহ বৰষুণতো আমি কাম কৰোঁ। আৰু আমাৰ কোনো সময়ো নাই, আমি যেতিয়া ইচ্ছা তেতিয়াই যাব লাগে, য'ত ইচ্ছা তাতে যাব লাগে, দিন নাই ৰাতি নাই আমি কাম কৰি আছোঁ। গতিকে আমাৰ দুখটো বুজক আৰু আমি বাৰে বাৰে আশ্বাস পাই আছোঁ, বাৰে বাৰে আমি ৰৈ যাওঁ, আশা পালি থাকোঁ আপুনি কিবা এটা কৰিব। আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে আগৰ পৰাই, আপুনি আমাক এপইণ্টমেণ্ট দিছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ কাৰণে চিন্তা কৰক, আমাক পে স্কেল দিয়ক, গ্ৰেচুৱেটি দিয়ক, EPF আমাক দিয়ক, আৰু আমাৰ যিটো মেটাৰ্নিটি লিভ আছে এইটো 2 বছৰলৈ কৰি দিয়ক। যেনেকৈ আমাৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰীসকলে সা সুবিধা পায়, গোটেই সা সুবিধা আমাক দিয়ক। এইখিনি আমাৰ দাবী, আৰু এইখিনি নোপোৱালৈকে আমি আন্দোলন কৰি যাম। আৰু আমাৰ যিখন ষ্টেট আমাৰ আছে কমিটি আছে, তেওঁলোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মতে আমি আগন্তুক কৰ্মপন্থা চলাই যাম। এয়ে পিয়ালং ডিষ্ট্ৰিক্টৰ আচাৰ ছুপাৰভাইজাৰ আমি আমাৰ মানে এনেকুৱা আজি আমি কৰ্মক্ষেত্ৰত থাকিব লাগিছিলে, কিন্তু আজি আমি কৰ্মক্ষেত্ৰৰ পৰা আহি পেলাই আমি ৰাস্তাত ওলাব লগা হৈছে। আমাৰ লগত বহুতখিনি অন্যায় হৈ আছে, আমি সদায় সহ্য কৰি আহি আছোঁ। আমাক প্ৰথমতে যেতিয়া 2009 চনত আচাৰ ছুপাৰভাইজাৰ হিচাপে নিযুক্তি দিয়ে, তেওঁলোকে পেপাৰত এডভাৰটাইজমেণ্ট দিয়ে। তাৰপিছতে আমাৰ ইণ্টাৰভিউ হয়, হোৱাৰ পিছত আমি সুন্দৰকৈ আমি ইণ্টাৰভিউ পাছ কৰোঁ, তেনেকৈ আমাক নিযুক্তি প্ৰদান কৰে। যেনেকৈ বেলেগ এমপ্লয়ীসকলক লোৱা হয়, ঠিক তেনেদৰে আমাকো নিযুক্তি দিয়ে। তাৰপিছত লাহে লাহে 2017 চনলৈকে আমাৰ যিটো এপ্ৰাইজেল হৈ থাকে। তাৰপিছত 17 চনৰ পিছৰ পৰা আমাৰ এপ্ৰাইজেলবোৰ বন্ধ কৰি দিয়ে। দিয়াৰ লগে লগে আমাক আশা কেটেগৰীত ধৰা হয়, কাৰণ আমি হ'লোঁ এগৰাকী সকলোবোৰ শিক্ষিত মহিলা। আমাৰ এটা এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত লোৱা হৈছিল, আৰু আশাসকলক তেনেকৈ লোৱা নাছিল। তেওঁলোকক ANM সকলে বিচাৰি আনি লৈছিলে, আৰু আমাক আশা ছুপাৰভাইজাৰ হিচাপে আমাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত আমাক নিযুক্তি দিছিলে। পিছত গৈ থৈ আমাৰ কি হ'ল, আমাক মানে ভলণ্টিয়াৰ বনাই দিলে, আৰু এতিয়া লাহে লাহে আমাৰ যিবিলাক পে'মেণ্ট পাওঁ সেইবিলাক ইনচেণ্টিভ ছিষ্টেম হৈ গৈ আছে। আমাক মানে একদম গ্ৰাছ ৰুট লেভেলত খুব বেয়াকৈ লৈ গৈ আছে। সেইটো কাৰণে আমি আমাৰ দাবীটো হৈছে আশা ছুপাৰভাইজাৰ হিচাপে প্ৰথম দাবীটো হৈছে আমাৰ যিটো হেৰুৱা যিটো অধিকাৰ তেওঁলোকে আমাক দিছিলে আগত, সেই অধিকাৰটো আমাক পুনৰ ঘূৰাই দিব লাগে। আমাক এমপ্লয় হিচাপে আমাক স্বীকৃতি দিব লাগে। তাৰপিছত আমাৰ যিখিনি দাবী আছে, সমকামৰ সম অধিকাৰ ইত্যাদি কৰি যিখিনি আমাৰ দাবী আছে সেইখিনি আমাক প্ৰযোজ্য কৰিব লাগে। কাৰণ আমাৰো ভৱিষ্যত আছে, আমাৰো ল'ৰা ছোৱালী আছে, আমিও ভালকৈ খাবলৈ লাগিব। আমি যদি নিজে পেটত গামোচা বান্ধি আমি বেলেগক কেনেকৈ সেৱা কৰিম? সেইটো কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ যাতে দুখ কষ্টখিনি তেওঁলোকে বুজি পায়, আৰু বিগত দিনত আমাক যাতে এগৰাকী শিক্ষিত মহিলা বুলি আমাক মৰ্যাদা দিয়ে, আৰু আমাৰ যিটো চাকৰি সেই চাকৰিটো যাতে তেওঁলোকে প্ৰথমতে NHM আণ্ডাৰত সোমোৱাই, তাৰপিছত আমাক যিখিনি সুবিধা আছে সেইখিনি তেওঁলোকে দিয়ে। তাৰ বাবে মোৰ চৰকাৰৰ ওচৰলৈ আবেদন থাকিল। ধন্যবাদ।